কৈছে যে এটা সংগ্ৰামৰ পিছতে এই ফল পাইছে আপোনালোকে আৰু কি ক'ব ছাৰ কি অনুভৱ? কাৰণে মই নিজৰ ভাষণতো কৈছোঁ যে দেশত বহুত নেতা আহে আৰু যায় আৰু কিছুমান নেতা আহে যিসকলে সিদ্ধান্ত লয়। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লোৱাৰ কাৰণে আজি সেই দীৰ্ঘদিন ধৰি দশকৰ পৰা দশক ধৰি বঞ্চিত হৈ থকা জনজাতি আৰু বনবাসীসকলে সেই বনৰ অধিকাৰ পাবলৈ সক্ষম হৈছে, বন অঞ্চলত ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। এইটো অকল ভূমিৰ অধিকাৰ নহয়, ইয়াৰ লগত শিক্ষাৰ অধিকাৰ জড়িত হৈ আছে, ইয়াত মৌলিক অধিকাৰ আৰু বিভিন্ন অধিকাৰ জড়িত হৈ আছে, সেইখিনি পাবলৈ সক্ষম হৈছে। আৰু সেই মহান কামৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এই যিসকল ব্যক্তিয়ে ইমান দিন আশা পুহি আছিলে যে আমাৰ আজি নহয় কালি আমি খিলঞ্জীয়া মানুহ হিচাপে ভূমিপুত্ৰ হিচাপে আমাৰ অধিকাৰটো পাম আৰু তেখেতসকলে আজি পালে, ইয়াৰ কাৰণে তেখেতসকলকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। খালি কথা হৈছে এইটোক লৈ পেলাই আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে। ভাৰতৰ চাৰিসীমাৰ ভিতৰত আমাৰ ভাৰতীয় যিবিলাক খিলঞ্জীয়া মানুহ বা ভাৰতীয় নাগৰিক তেখেতসকলে থাকিব। খালি কিছুমান আইন আছে, সেই আইনবিলাক আমি কেতিয়াও ইগন'ৰ কৰিব নালাগে। আজি অহাকালি কোনোবা ক'ব পাৰে যে ডেপুটি কমিশ্যনাৰ অসমৰ মন্ত্ৰীসকলে লগ লাগি ইয়াত কি বেদখল কৰিছে, বেদখলকাৰীক ভূমি দিছে, আগতো তেনেকুৱা কথাবিলাক কৈ আহিছে। এতিয়া আমি জানো যে আমাৰ খিলঞ্জীয়া মানুহ কিয় বন অঞ্চলত যাব লগা হ'ল। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ইমান বছৰে চলি আছিলে, তাত এটা বছৰতে বহুতখিনি পৰিয়াল ডিছপ্লেচ হৈ আমাৰ বড়োলেণ্ড অঞ্চলতো বা অসমৰ বিভিন্ন অঞ্চলত আমাৰ নদ নদীবিলাকে মাটিবিলাক লৈ যায়, তাত ডিছপ্লেচ হয়, কিছুমান কনফ্লিক্ট হয়, ইয়াতো ডিছপ্লেচ হয়। সেই মানুহবিলাকে অসমৰ ভিতৰতে বিভিন্ন ঠাইত বসবাস কৰে। আমি চাব লাগে কি তেখেতসকলক কেনেকৈ খিলঞ্জীয়া মানুহবিলাকক ভূমিহীন নোহোৱাকৈ থাকিব পাৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সকলো মানুহকে যাতে কোনো ভূমিহীন হ'ব নালাগে, সকলো অলপ হ'লেও ভূমি পায়, ইয়াৰ কাৰণে কিছুমান পলিচি লৈছে, মই সেইটো ধন্যবাদ জনাইছোঁ। আমি সকলো প্ৰথমতে নিৰাপত্তাটো চাব লাগিব। প্ৰত্যেকটা পৰিয়াল, প্ৰত্যেকজন ব্যক্তি আমাৰ ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ ভাৰতীয় নাগৰিকবিলাকৰ लैंड टाइटल मोनोबा आं बिनि इनफरमेशनखौ दिनै डिपार्टमेन्ट मिनिस्टार नङा हिसाबै लैंड टाइटल मोनोबा बेयो जेंना जाया, कारन सार्भे जागोन बेयाव सोरबा लैंड टाइटल बेखाय दांनांगोन। खिन्थु माखासे जेंना फैयोबा नायजागोन, कारन जोंथ' इन्डिजिनियास मानसि लोगोसेयैनो फारसेथिं जाहैबाय दा बिटिसिनि सिमा बारनायनि जेंनाफोराबो बाउन्डारि कमिसनारि कर्टनि बा बेखौ मावनो हानाय अबस्था फैबाय, बिनि रिपर्टखौसो दाबो नुहायाखै। नाथाय जोंनि गिबि मन्थ्रिया बुंगासिनो दङ बेखौ बारा गोबाव सम दोननाय जानाय नङा, थाबैनो फोजोबनाय जासिगोन आरो बाहाय खुनु दावराव दावसि जानांगौ गैया, गासिबो हारिफोरजों रायज्लायनानै बे थांखिखौ लागोन होननानै बुंनाय जादों। ओंखायनो बाउन्डारि बा बिटिसिनि सिमा बारायनायनि बाथ्राखौ लानानै जों बाराद्राय अजद जानो नाङा आरो रागाबो जोंनो नाङा आरो बेखौ स्मुथलि मावनो होआलासिनो सोरबा जुदि बेखौनो लानानै आन्दलन खालामबायो, बेखौनो लानानै खालामबायो